আৰু এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ব্ৰেকিং নিউজ। কলিয়াবৰ জখলাবন্ধাৰ এম বজাৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ জখলাবন্ধাত ৰৈ থকা ট্ৰেইলাৰ বাহনত খুন্দা স্কুটি আৰোহীৰ। দুৰ্ঘটনাত থিতাতে নিহত স্কুটি আৰোহীগৰাকী। ৰৈ থকা ট্ৰেইলাৰ বাহনৰ কোনো ধৰণৰ সংকেত নথকাৰ ফলতে নিৰীহ যুৱকজনে মৃত্যুক সাৱটিব লগা হয়। নিহত যুৱকজনৰ নাম ৰঞ্জিত দাস, ঘৰ উলুৱনি থানাৰ অন্তৰ্গত কুৰিমাৰীত বুলি জানিব পৰা গৈছে। জখলাবন্ধা NRL তেল ডিপোত কৰ্মৰত যুৱকজনে ঘৰলৈ গৈ থকাৰ অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। AS02 AG 0471 নম্বৰৰ স্কুটিখনেৰে NL01 AB 5586 নম্বৰৰ এম বজাৰৰ সন্মুখত এখন সংকেতবিহীন ৰৈ থকা ট্ৰেইলাৰ বাহনত যুৱকজনে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাৰ সূত্ৰপাত হয়। ফলত স্কুটি চালক ৰঞ্জিত দাসক জখলাবন্ধা চিকিৎসালয়লৈ আৰক্ষীয়ে লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।